আপোনাৰ টোপনি কমকৈ হয় নেকি? ৰাতি ভালদৰে শুব নোৱাৰে নেকি আপুনি? টোপনি অহাৰ কেইটামান টিপছ জানো আহক। আমি এনেকুৱা এখন পৃথিৱীত বাস কৰি আছো য'ত 24 ঘণ্টা পৰ্যন্ত যেন নালাগে। কামৰ ব্যস্ততাৰ বাবে নিজৰ প্ৰয়োজনীয় সময়খিনিকো আপোচ কৰিবলগীয়া হয়। যদি আমি গোটেই দিনটো কাৰ্যক্ষম হৈ থাকিব বিচাৰো তেনেহলে নিশা গভীৰ টোপনি অহাটো অতি প্ৰয়োজন। সেইবাবে আজি আমি কেইটামান বিশেষ টিপছ আগবঢ়াইছো যাৰ দ্বাৰা আপোনাৰ টোপনিৰ মানদণ্ড বঢ়াব পাৰিব। সঠিক সময়ত টোপনি যোৱাৰ পাছতো আপোনাক টোপনিয়ে হেঁচা মাৰি ধৰে নেকি? যদি তেনে হয় সম্ভৱতঃ আপোনাৰ চৌদিশৰ পৰিৱেশ আৰু আগৰ টোপনিৰ দুৰ্বলতাৰ বাবে এনেকুৱা হয়। আপুনি বিচাৰি থকা টোপনি পাবলৈ হলে অলপ চেষ্টা কৰিব লাগিব য'ত আপোনাৰ টোপনি সঠিক আৰু সময়মতে আহে। মানসিক আৰু শাৰীৰিকভাৱে সকলো বিভ্ৰান্তি আঁতৰাই লাইটবোৰ অফ কৰক আৰু আপোনাৰ শোৱাৰ প্ৰস্তুতি আৰম্ভ কৰক। এই কাৰ্যই আপোনাৰ মনত এইটো ভাৱ সক্ৰিয় কৰি তুলিব যে এইটো শোৱাৰ সময় আৰু আপুনি বিচনালৈ নোযোৱালৈকে ভাৱটোৱে আপোনাৰ মনত ক্ৰিয়া কৰি থাকিব। লগতে আপোনাৰ শোৱনি কোঠাৰ তাপমাত্ৰা নিৰ্ধাৰণ কৰক। শোৱনি কোঠাৰ উষ্ণতা আপোনাৰ টোপনিৰ মানদণ্ডৰ ওপৰত প্ৰভাৱ পেলাব পাৰে যে টোপনি আহিবনে নাহে। এক গৱেষণাৰ দ্বাৰা জনা গৈছে যে তাপমাত্ৰাই আপোনাৰ টোপনিৰ মানদণ্ড হ্ৰাস কৰিব পাৰে। তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি ভাল আৰু আৰামদায়ক টোপনিৰ বাবে উপযুক্ত তাপমাত্ৰা বিচাৰি উলিয়াই ল'ব লাগিব। আৰামদায়ক স্থানত টোপনি যোৱাৰ আন এটা উপায় হৈছে শোৱাৰ পূৰ্বে গৰম পানীৰে গা ধুৱক, কিয়নো গৰম পানীৰে গা ধুলে ভাল টোপনি আহে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।